নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটো হ'ল কাৰ্য আৰু শক্তি। ধৰা হওক এটা প্ৰকাণ্ড শিল আমি আমাৰ গাৰ জোৰ অনুযায়ী বল অনুযায়ী শিলগুটিটো ঠেলিবলৈ চেষ্টা কৰিছোঁ। আমি ভাগৰি গৈছোঁ। এটা সময়ত আমি বহি গ'লোঁ। ভাবিছোঁ আমি বহুত ডাঙৰ কাম এটা কৰিলোঁ, কিন্তু প্ৰকৃতাৰ্থত আমাৰ বিজ্ঞানৰ মতে, পদাৰ্থ বিজ্ঞানৰ ভাষাৰ মতে এই কথাটোত কোনো ধৰণৰ কাৰ্য সংঘটিত হৈছে বুলি আমি ক'ব নোৱাৰিম। বিজ্ঞানৰ ভাষাত আমি কাৰ্য কিদৰে হয় বা কাৰ্যৰ ডেফিনিশ্যনটো কেনেকুৱা হয় তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। কাৰ্য হ'বলৈ হ'লে আমি প্ৰথমে দুটা চৰ্ত কথা জানিব লাগিব। বস্তুটোৰ ওপৰত প্ৰথমে বল প্ৰয়োগ হ'ব লাগিব আৰু বস্তুটোৰ হৰণ ঘটিব লাগিব। আমি পূৰ্বতে পাইছিলোঁ হৰণ মানে কি হয়। হৰণ হৈছিলে বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব আছে। এতিয়া বস্তুটোৰ ওপৰত প্ৰথমে বল প্ৰয়োগ হ'ব লাগিব আৰু বস্তুটোৱে বল প্ৰয়োগৰ দিশত বা বল প্ৰয়োগৰ বিপৰীত দিশত স্থানৰ পৰিৱৰ্তন কৰিলে কাৰ্য সম্পাদন হৈছে বুলি কোৱা হয়। এতিয়া যদি আমি কাৰ্যক W আখৰে বুজাওঁ আৰু বলক F আখৰে বুজাওঁ, তেন্তে বস্তুটোৱে যিটো দূৰত্ব অতিক্ৰম কৰিব তাক আমি S আখৰে বুজাব লাগিব। এই আটাইখিনি মিলাই আমি কাৰ্যৰ গাণিতিক প্ৰকাশ ৰাশিটো পাম এনেধৰণৰ W = F × S। এতিয়া কাৰ্যৰ এটা গাণিতিক প্ৰকাশ ৰাশি আমি পালোঁ W = Fs বুলি পালোঁ। এতিয়া ইয়াৰো এটা একক থাকিব লাগিব। যিহেতু আমি জানো যে বস্তু এটাৰ ওপৰত প্ৰয়োগ হোৱা বলৰ একক আমি পাইছিলোঁ নিউটন। বস্তুটোৰ হৰণৰ একক পাওঁ আমি মিটাৰ। তো তেতিয়াহ'লে নিউটন ইনটু মিটাৰ হয়। এই নিউটন মিটাৰক লগ লগাই জুল নামেৰে এটা একক বনোৱা হ'ল। প্ৰেস্কট জুল বুলি কয় এজন মহান বিজ্ঞানীৰ নামেৰে এই এককটো দিয়া হৈছে। কাৰ্যৰ একক জুল। এতিয়া আমি জানিব লাগিব 1 জুল কাৰ্য সম্পাদন হৈছে বুলি কেতিয়া ক'ম। যেতিয়া বস্তুটাৰ ওপৰত 1 নিউটন বল প্ৰয়োগ কৰি বস্তুটোক বল প্ৰয়োগৰ দিশত 1 মিটাৰ হৰণ ঘটালে বস্তুটোৰ ওপৰত 1 জুল পৰিমাণৰ কাৰ্য সম্পাদন হৈছে বুলি কোৱা হয়। যদি বস্তুটোৰ ওপৰত যিটো দিশত বল প্ৰয়োগ কৰোঁ সেই দিশতে হৰণ ঘটে, তেতিয়াহ'লে আমি এটা ধনাত্মক কাৰ্য সম্পাদন হৈছে বুলি ক'ব পাৰিম। তেতিয়া গাণিতিক প্ৰকাশ ৰাশিটো হ'ব W = F × S। আকৌ যদি বস্তুটোৰ ওপৰত যিটো দিশত বল প্ৰয়োগ কৰিম তাৰ বিপৰীত দিশত কাৰ্য সম্পাদন হ'লে সেইটো এটা ঋণাত্মক কাৰ্য সম্পাদন হৈছে বুলি ক'ম। এতিয়া উদাহৰণস্বৰূপে আমি ধৰোঁ ঋণাত্মক কাৰ্য কেনেকুৱা ধৰণৰ। এতিয়া কোনোবা এজন সাঁতোৰবিদে সাঁতুৰিছে, পানীখিনিক পিছলৈ ঠেলিছে, সেই ক্ষেত্ৰত বল প্ৰয়োগ পৃষ্ঠত হৈছে, কিন্তু সাঁতোৰবিদজন আগলৈ গৈছে। এই ক্ষেত্ৰত বল প্ৰয়োগৰ বিপৰীত দিশত কাৰ্য সম্পাদন হৈছে। এইবিলাকৰ ঋণাত্মক বুলি ক'ব পাৰোঁ আমি। তো এই ক্ষেত্ৰত গাণিতিক প্ৰকাশ ৰাশিটো এনেকুৱা হ'ব W = F × -S। এটা উদাহৰণৰ বিষয়ে আলোচনা কৰিম। উদাহৰণটো এনেকুৱা: মতিয়া এজনে 15 কেজিৰ মালপত্ৰ মাটিৰ পৰা ওপৰলৈ দাঙিলে আৰু 1.5 মিটাৰ উচ্চতাৰ মূৰৰ ওপৰত থলে। মালপত্ৰৰ ওপৰত তেওঁ সম্পন্ন কৰা কাৰ্য কিমান হ'ব? প্ৰশ্নটোত আমি পাইছিলোঁ
মালপত্ৰৰ ভৰ আছিলে m = 15 kg আৰু বস্তুটোক মালপত্ৰটোক মাটিৰ পৰা মূৰৰ ওপৰলৈ নিওঁতে দূৰত্বটো আছিল s = 1.5 মিটাৰ। এতিয়া কিমান পৰিমাণৰ কাৰ্য সম্পাদন হৈছে তাক আমি উলিয়াব লাগিব। আমি যিহেতু এই কাম কৰোঁতে মাধ্যাকৰ্ষণৰ বিপৰীতে আমি কাম কৰিব লগা হৈছে, সেইকাৰণে g = মাধ্যাকৰ্ষণিক ত্বৰণ হয়, g = আমি 10 মিটাৰ/2 ছেকেণ্ড ল'ব লাগিব। যিহেতু মাধ্যাকৰ্ষণৰ বিপৰীতে বস্তুটো উঠাইছোঁ সেইকাৰণে জিটো ল'ব লগা হৈছে। তো এতিয়া আমি যেহেতু কাৰ্যৰ গাণিতিক প্ৰকাশ ৰাশিটো পাইছিলোঁ w = F × S আৰু আমি নিউটনৰ গতিবিষয়ক দ্বিতীয় সূত্ৰৰ পৰা পাওঁ F = ma। তো গতিকে Fৰ জেগাত m × g বুলি লিখিব পাৰোঁ, g মাধ্যাকৰ্ষণিক ত্বৰণ ইনটু s থাকক। তো mৰ ভেলু আমি পাইছিলোঁ 15 kg, gৰ ভেলু পাইছোঁ 10 মিটাৰ/2 ছেকেণ্ড, s = পাইছিলোঁ 1.5 মিটাৰ। এতিয়া এইখিনি মাল্টিপ্লাই কৰি দিওঁ, 10 × 1.5 15 হৈ গ'ল, 15 kg ইনটু 15 মিটাৰ, মিটাৰ গৈ মিটাৰ স্কোৱাৰ, ছেকেণ্ড ইনভাৰ্ছ স্কোৱাৰ। এতিয়া 15 মাল্টিপ্লাই কৰিলে আমি পাওঁ 225। এতিয়া কেজি, মিটাৰ স্কোৱাৰ, ছেকেণ্ড ইনভাৰ্ছ স্কোৱাৰ গোটেইখিনি মিলাই লৈ আমি পামগৈ জুল, যিহেতু কাৰ্যৰ একক হ'ল জুল।